হোজাই জিলা সমিতিৰ সদৌ অসম গাড়ী চালক সন্থাৰ সদস্য আকিল আলীক মাতি আনি আক্ৰমণ কৰে কেইজনমান যুৱকে। আক্ৰমণত গুৰুতৰভাৱে আহত এজন চালক। টেক্সি ষ্টেচনত অন্য দুই পক্ষৰ কাজিয়া মীমাংসা কৰিবলৈ গৈছিল আকিল আলী। দুই পক্ষৰ কাজিয়া মীমাংসা কৰিবলৈ যোৱাত ট্ৰেফিক পুলিচৰ সন্মুখতে আক্ৰমণ কৰে আকিল আলীক। আক্ৰমণকাৰী কেইজন হ'ল কালা, এনাম, সাজুদ্দিন, মনিৰ আৰু আনোৱাৰ। আক্ৰমণকাৰীৰ বিৰুদ্ধে দবকা থানাত এজাহাৰ দাখিল কৰিছে আহত আকিল আলীয়ে। দবকা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আকিল। আহত আকিলক সংকটজনক অৱস্থাত প্ৰেৰণ কৰে হোজাই হাম হস্পিটেলত। দবকাৰ পৰা এনাম হুছেইন চৌধুৰীৰ ৰিপৰ্ট, বি নিউজ আছাম। আমাৰ দবকা চালক এজনৰ লগত কিবা লঘিষ্টিক দুইজন মানুহৰ কিবা কাজিয়া হৈছিলে অনুমান 3টামান বজাত। তাৰপিছত আমাৰ ভাইটি আৰু বেলেগ আৰু এজন মানুহে সিহঁতে গৈ পেলাই মাৰটো ভঙাই দিছে। সিহঁতে বাঁহ লৈ কিবা মাৰপিট কৰিছিলে, ভঙাই দিছে। ট্ৰাফিক পুলিচ এজন আছিলে, এজনে ভঙাই দিছে। এতিয়া তাক মানে 3-4জন মানুহে খবৰ দি আনি পেলাই তাক এতিয়া খুব বেয়াকৈ মাৰিছে, মাথা চাথা ফেটাই দিছে আৰু এই পিছফালে চাবি টাবি মাৰিছে, বহুত বেয়াকৈ মাৰিছে। এতিয়া আমাক ৰেফাৰ কৰিছে গুৱাহাটীলৈ আৰু গুৱাহাটীলৈ লৈ আহিছে। আৰু কি ক'ব? আৰু কি প্ৰশাসনক অনুৰোধ জনাইছে যাতে ইয়াৰ বিহিত ব্যৱস্থা লয়। সিহঁতে 200-300 জন দেখিছোঁ তেতিয়া ট্ৰাফিকে এই মাৰ খোৱা ল'ৰাজনক টানি আনি আছে, তেতিয়া তাৰ মাথা চাথা ফাটি গৈছে। সেই সময়ত কালা নাম, তাৰ অৰিজিনেল নামটো নাজানো, কালা নামৰ ল'ৰাজনে আহি ট্ৰাফিকৰ সন্মুখত মাৰিছে। মই তাক ঠেলা হেঁচাও কৰিছোঁ নেমাৰিবি বুলি কৈ, কিন্তু ই মানে নাই। ট্ৰাফিকৰ সন্মুখত সি মাৰিছে, এইটো একদম মই নিজে সন্মুখত। কিন্তু বিৰাট ডাঙৰ অন্যায় হৈছে। এই ল'ৰাটো মাৰপিটত নাছিল নাই, ট্ৰাফিকে মানুহজনক টানি আনিছে। সেইটো সময়ত মই গৈছোঁ দৌৰি, কিন্তু ট্ৰাফিকে এজন পুলিচৰ মানুহে যিজন মানুহক মাৰিছে সেইজন মানুহক অনাৰ সময়ত আৰু বেলেগ এজনে আহি মাৰে নেকি কৰবাত। কিন্তু ইয়াত কালা নামৰ ল'ৰাজন বিৰাট ডাঙৰ ডন তেখেত। কালা, এনাম, সাবুদ্দিন। নামটো মই নাজানো, বাকীজনৰ নাম মই পাইছোঁ, বাকীজনৰ নাম মই নাজানো। কালা, এনাম, সাবুদ্দিন এই 3জনৰ নাম পাইছোঁ। বাকীজনৰ নাম আৰু কেইবাজনো আছিলে, বাকীজনৰ নাম ভালকৈ নাজানো। নাম জাননি?